সকলোলৈকে ৰঙালী বিহুৰ ইয়াৰ পৰা ওলোৱা আৰু এফালে চাটবাৰী ৰেডি হৈ গ'ল। ডাঙৰটো ৰখিছে। নমস্কাৰ বন্ধুসকল, মই কাশ্যপ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি হৈছে এপ্ৰিলৰ 14 তাৰিখ। আজি হৈছে ৰঙালী বিহু আৰু মোৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ইয়াৰ পৰা ওলগ যাচিলোঁ। আৰু গোটেইখিনি আজি আপোনালোকক দেখাই যাম কি হয় কি নহয়, সকলোখিনি শেষলৈকে যাই যাওক। যোনে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা যি বেল আইকনটো অলত ক্লিক কৰি ল'ব। তেতিয়া মই ভিডিঅ'সমূহ দিলে আপোনালোকৰ ওচৰত ন'টিফিকেশ্যনবোৰ সোনকালে গৈ পাব আৰু সোনকালে আপোনালোকে ক্লিক কৰি চাব পাৰিব। চবলক আজি ভিডিঅ'টো মাজলৈ আগবাঢ়ো। 8টামান বাজিলে আৰু এতিয়া বাঁহৰ গুৰিত ফাৰ্ষ্ট মাটি দি লওঁ, যিহেতু আজি বছৰেকৰ বিহুৰ দিনত আজি গৰু বিহুৰ দিনাখন বাঁহৰ গুৰিত মাটি চপোৱা হয়। চ' মাটি চপাই লওঁ চবলক, তাৰপিছত গৰু চৰু ধোৱা মাৰোঁ। আপোনালোকে সকলোখিনি দেখাই যাম, চাই যাওক। এতিয়া সেইডাল জাতি বাঁহৰ গুৰিতে ধুনীয়াকৈ এইফালৰ পৰা মাটি কাটি দি লওঁ আৰু ইফালে এতিয়া বাঁহৰ গুৰিত মাটি দি আহিলোঁ। এইফালে এইকেইজোপা বাঁহতো দিওঁ আৰু আপোনালোকে কমেণ্টত জনাবচোন যে বিহুৰ দিনাখন কি কাৰণে বাঁহৰ গুৰিত মানে মাটি চপাব লাগে, ক'ব হা, নাপাহৰিব। আৰু এইফালে অলপ খৰি লৈ আহিলোঁ, আজি যিহেতু খৰি লাগিবই। আৰু এইগৰাকী আমাৰ গৰু আজি নোৱাব লাগিব, এটা গৰুৱে আছেগৈ মানে। আৰু এতিয়া চাটবাৰী কাটা হৈ গ'ল, দেউতাই কাটিলে ৰাতিপুৱা। আৰু এতিয়া মাহ হালধিখিনি আমি নোৱাওঁ। এয়া হালধি চালধি বাকলি গুচোৱা হ'ল, এয়া পঘা আনি থৈছে। এতিয়া চাটবাৰীকেইডাল খালী লগাব আছে আৰু এইকেইটা লগাই লওঁ। আৰু এফালে চাটবাৰী ৰেডি হৈ গ'ল। এতিয়া মাছ চাহ তেল চেল সানা হৈ গ'ল। এতিয়া হালধিটো সানি ধুনীয়াকৈ গৰুজনী ঘঁহি পি গা ধুৱাব লাগিব। মই ওচৰত যোৱা নাই, মোৰ পৰা মানে ভয় খায়। আৰু এইফালে আমাৰ শ্ৰীমতী শুই আছে। তোকো ধুৱাই দিওঁ নেকি গা? হা, তোকো গা ধুৱাই দিওঁ নেকি? আৰু এইকেইটা আমাৰ ছাগলী পোৱালিকেইটা ধুনীয়াকৈ শুই আছে। কি ফটুৱা মেকুৰী দেখিছে, কেনেকুৱা কি পজিশ্যনত শুইছে, বাপৰে বাপ। ধুনীয়াকৈ মাহ হালধি সানি হৈ গ'ল। আৰু মানে এই ছাগলী পোৱালিকেইটাক লৈ আহিছোঁ মাকৰ ওচৰত খুৱাব। এতিয়া ধুনীয়াকৈ এৰি দিওঁ। আৰু গৰুজনী মই নোহোৱা কৰা নাই, মানে ভয় খায় মোৰ পৰা। ছাগলী পোৱালিকেইটা এতিয়া ধুনীয়াকৈ গাখীৰটো খুৱাই লওঁ। এইফালে ছাগলী আছে এজনী, পোৱালি দুটা জগিছে। সেইদিনাখন মানে থ'ব নোৱাৰি, এতিয়া কুকুৰ চুকুৰ থাকে ন, ঘপকৈ ধৰিও ল'ব পাৰে। এতিয়া তাকে গাখীৰটো খুৱাই কিনে লৈ যাওঁ ঘৰত, তাৰপিছত গৰুটোক গা ধুৱাওঁ, তাৰপিছত আৰু দেখাই যাওঁ আপোনালোকক। দেউতা আহিছিল বৰ্তাহঁতৰ পুখুৰীত ফিচাৰীটোত মানে মাছ মাৰিবলৈ, মাছ মৰা হৈ আছে। আৰু এইফালে পাইছে মাছ, ডাঙৰ মাছ পৰা নাই, জালখন ভাল নহয়, সৰু সৰু পাইছে। ৰৌ মাছ চৌ মাছ পাইছে আৰু দিয়ক, সৰু সৰু দেখোন। ডাঙৰটো ৰখিছে। আৰু এতিয়া মাছ মাৰি হৈ গ'ল, 2 কেজিমান মাছ ওলালে আৰু ৰৌ মাছ। এতিয়া যাওঁগৈ ঘৰত, এতিয়া গা পা ধুই লওঁ, তাৰপিছত অলপ ওলাই যাম বলক। এতিয়া যিহেতু গৰু চৰু গা পা ধুৱালোঁ আৰু এইফালে চাটবাৰী লৈ আহিছোঁ। লাও খা বেঙেনা খা কৰিব লাগে, এই লাও খা বেঙেনা খাটো কৰোঁ। আৰু তাৰপিছতে মাখিয়তী পাতো আছে, এইটো সন্ধিয়াৰ কাম। আৰু বন্ধুসকল, এতিয়া প্ৰায় 8:30 8টামান হৈ গ'ল।
মই এফালে ওলাই গৈছিলোঁ, আহি পাইছোঁ এতিয়া। আৰু এতিয়া হুঁচৰি পাৰ্টি আহি আছে, আপোনালোকক দেখাওঁ। তাকে হুঁচৰি পাৰ্টিকেইটা চাই লওক, একদম বঢ়িয়া ধামাকা হুঁচৰি পাৰ্টি আহিছে। সন্ধিয়াটো অলপখিনি আহি গ'ল, মই দেখাব নোৱাৰিলোঁ, মই মানে ইম্পৰ্টেণ্ট কাম এটাত গৈছিলোঁ। ত' এতিয়া দেখুৱাওঁ আপোনালোকক, ব'লক। जय हरि बोला, जय राम बोला। আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে মই আপোনালোকৰ মাজত আকৌ আহিম। এইকেইদিন লাটতে ভিডিঅ' আহি থাকিব আৰু মৰম দিব বুলি আশা কৰিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই, টাটা।